হাওৰাঘাটত অৱসৰপ্ৰাপ্ত সেনা জোৱানক ৰাইজৰ বিপুল আদৰণি। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পূব হাতীপৰা গাঁৱৰ নিবাসী তথা CRPFৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত বিদ্যেশ্বৰ বড়োক আজি নিজৰ জন্ম গাঁৱৰ ৰাইজে বিপুলভাৱে ঢোলে ডগৰে উষ্ম আদৰণি জনায়। 1983 চনত CRPFত যোগদান কৰি বিদ্যেশ্বৰ বড়োৱে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সেৱা আগবঢ়াই যোৱা 2024 বৰ্ষৰ 31 মাৰ্চৰ দিনা অৱসৰ গ্ৰহণ কৰে। সম্পূৰ্ণ সুকলমে আৰু সুস্থ শৰীৰে 40 বছৰ 9 মাহ 2 দিন চাকৰি কাৰ্যকাল সমাপ্ত কৰি আজি হাওৰাঘাটৰ সমীপৱৰ্তী মেটেকা অৰ্থাৎ পূব হাতীৰপৰা গাঁৱৰ নিজ গৃহভূমিত উপস্থিত হোৱাত বালিগাঁৱৰ বজাৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ পথ বেণ্ড পাৰ্টি বজাই ঢোলে ডগৰে আনন্দত নৃত্য প্ৰদৰ্শন কৰি গাঁৱৰ ৰাইজে উষ্ম আদৰণি জনাই নিজ গৃহলৈ লৈ যায়। নিজ গৃহত উপস্থিত হৈ অৱসৰপ্ৰাপ্ত সেনা জোৱানজনে নিজৰ বৃদ্ধ মাতৃক সেৱা জনোৱাৰ লগতে উপস্থিত বিশাল জনতাৰ মাজত গাঁৱৰ জ্যেষ্ঠসকলকো সেৱা জনাই আশীৰ্বাদ লয়। সদ্য অৱসৰী সেনা জোৱানজনে এতিয়াৰে পৰা গাঁও আৰু অঞ্চলটোৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰকাশ কৰাৰ লগতে সেনা জোৱানজনৰ 3 পুত্ৰ বৰ্তমানে চৰকাৰী সংস্থাপন লাভ কৰিছে বুলিও জানিবলৈ দিছে। আজিৰ অনুষ্ঠানত সেনা জোৱানজনৰ ভাতৃ ভগ্নীকে ধৰি পৰিয়ালৰ সমূহ সদস্যই উপস্থিত থাকি গাঁৱৰ ৰাইজৰ সৈতে এক প্ৰীতিভোজৰ আয়োজন কৰে। नमस्कार सर, मैं 29 से 1983 में भर्ती हुआ था जीडी पद में। गुवाहाटी 6 माइल असम में भर्ती हुआ था 29 से 1983 में। उसके बाद मैं सिपाही के बाद लेफ्टिनेंट बना, लेफ्टिनेंट के बाद हवलदार बना, हवलदार के बाद सब इंस्पेक्टर, उसका बाद मैं इंस्पेक्टर बना। मैं सर्विस काल में 40 साल 9 महीना मैं सर्विस कर चुका हूँ। मैं इसी पूब हाथीपुरा से मैं इसी गांव में जन्मभूमि मेरा है, यहाँ से मैं ही भर्ती हुआ। अभी जिस जॉब में शुरुआत में जब भर्ती हुआ था उसी में स्वस्थ था, अभी भी फिलहाल अभी मैं स्वस्थ हूँ। मैं गांव से मैं प्रार्थना करता हूँ, मेरे को बहुत अकवाली लिया और फौज में हमेशा एडवांस होना चाहिए, भर्ती होना चाहिए। और मैं गाँववासी को मैं नमस्कार देता हूँ। जय हिंद। एखेत मोर दादा है, आमी सरू थाकोते दादाई CRPFत भर्ती होइছিল। दादाई আজি 40 বছৰ 9 মাহ চাকৰি কৰি গোটেই ভাৰতবৰ্ষ ঘূৰি ঘূৰি দেশ মাতৃক সেৱা কৰি যুদ্ধ বিগ্ৰহ বাধা বিঘিনি সকলো মাজৰ পৰা অতিক্ৰম কৰি আজি নিজ গৃহলৈ অৱসৰ লৈ আহিছে দাদা। সঁচাকৈ আমি আজি বৰ গৌৰৱান্বিত, আমি খুব আনন্দিত, আমি খুব ভাল পাইছোঁ। আৰু ভৱিষ্যতে দাদাৰ অৱসৰ জীৱনটো শান্তিময় হওক, দাদা দীৰ্ঘজীৱী হওক, তাকে আমি সকলো গাঁওবাসী মিলি আশীৰ্বাদ কৰিছোঁ দাদাক।